নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান নতুন প্ৰশ্ন। প্ৰথম প্ৰশ্ন হ'ল, কলিভাৰত কোনে লিখিছিল? উত্তৰ দুতিৰাম হাজৰিকা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? উত্তৰ পাতালপুৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? উত্তৰ অৰুণোদয়। পৰৱৰ্তী প্ৰশ্ন, অসমীয়াত প্ৰকাশিত প্ৰথম অভিধান কোনে লিখিছিল? উত্তৰ মাইলছ ব্ৰনছন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ICS আৰু বেৰিষ্টাৰ কোন? উত্তৰ আনন্দৰাম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ ফখৰুদ্দিন আলী আহমেদ। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু